নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আপোনাক অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত যি ৩২,০০০ৰো অধিক নতুন পদ মুকলি কৰা হ'ব তাৰ লিখিত পৰীক্ষাৰ সহায়ক হোৱাকৈ আজি কেইটামান সাধাৰণ জিকেৰ অতি প্ৰয়োজনীয় প্ৰশ্নৰ উত্তৰ লৈ আহিছো। গতিকে বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে 1950 চনত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত দ্বিতীয় মুখ্যমন্ত্ৰী আছিল। অপশ্যন দিয়া হৈছে বি.পি. চলিহা, বি.আৰ. মেধি, শৰৎ চন্দ্ৰ সিং আৰু এম.এম. চৌধুৰী। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি, বি.আৰ. মেধি। নেক্সট প্ৰশ্নটো হৈছে কাক বিহুগী কবি বুলিও জনা যায়। অপশ্যন দিয়া হৈছে ডিম্বেশ্বৰ নেওগ, নলিনীধৰ ভট্টাচাৰ্য, ৰঘুনাথ চৌধুৰী আৰু নীলমণি ফুকন। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি, ৰঘুনাথ চৌধুৰী। নেক্সট প্ৰশ্নটো হৈছে অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় মীন বিজ্ঞান মহাবিদ্যালয় ক'ত অৱস্থিত। অপশ্যন দিয়া হৈছে মৰিগাঁও, ৰহা, নগাঁও আৰু যোৰহাট। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি, ৰহা। নেক্সট প্ৰশ্নটো হৈছে ভক্তি ৰত্নাৱলী গ্ৰন্থ কোনে ৰচনা কৰিছিল। অপশ্যন দিয়া হৈছে শংকৰদেৱ, মাধৱ কন্দলী, মাধৱদেৱ আৰু হেম সৰস্বতী। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, মাধৱদেৱ। মাধৱদেৱে ভক্তি ৰত্নাৱলী নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালিত দ্বিতীয়খন ছবি আছিল। অপশ্যন এ জয়মতী, অপশ্যন বি ইন্দ্ৰমালতী, অপশ্যন চি মনুমতী, অপশ্যন ডি চিৰাজ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি, ইন্দ্ৰমালতী। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয়খন ছবিৰ নাম হ'ল ইন্দ্ৰমালতী। নেক্সট প্ৰশ্নটো হৈছে প্ৰতি বছৰে অসম আৰক্ষী দিৱস পালন কৰা হয়। অপশ্যন এ 13 জানুৱাৰী, অপশ্যন বি 4 এপ্ৰিল, অপশ্যন চি 8 ছেপ্টেম্বৰ, অপশ্যন ডি 1 অক্টোবৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি 1 অক্টোবৰ। প্ৰতি বছৰে অসম আৰক্ষী দিৱস 1 অক্টোবৰ তাৰিখে পালন কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে আলি আই লিগাং হৈছে কৃষিভিত্তিক উৎসৱ যিসকলে উদযাপন কৰে। অপশ্যন দিয়া হৈছে বড়ো, খাচী আৰু নগা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি। নেক্সট প্ৰশ্নটো হৈছে পানীদিহিং চৰাই অভয়াৰণ্য কোনখন জিলাত অৱস্থিত। অপশ্যন এ যোৰহাট, অপশ্যন বি শিৱসাগৰ, অপশ্যন চি গোলাঘাট আৰু অপশ্যন ডি ধেমাজি। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি শিৱসাগৰ। শিৱসাগৰত পানীদিহিং চৰাই অভয়াৰণ্য অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আয়তন প্ৰায়। অপশ্যন দিয়া হৈছে অপশ্যন এ 430 বৰ্গ কিলোমিটাৰ, অপশ্যন বি 500 বৰ্গ কিলোমিটাৰ, অপশ্যন চি 390 বৰ্গ কিলোমিটাৰ আৰু অপশ্যন ডি 720 বৰ্গ কিলোমিটাৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ। নেক্সট প্ৰশ্নটো হৈছে কোনখন আহোমসকলৰ প্ৰথম ৰাজধানী আছিল। অপশ্যন দিয়া হৈছে এ গড়গাঁও, বি চৰাইদেউ, চি যোৰহাট, ডি শিৱসাগৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি চৰাইদেউ। চৰাইদেউ হ'ল অসমসকলৰ প্ৰথম ৰাজধানী। নেক্সট প্ৰশ্নটো হৈছে ডিমা হাছাও শব্দটোত হাছাওৰ অৰ্থ কি। অপশ্যন দিয়া হৈছে অপশ্যন এ জংগল, অপশ্যন বি হিলছ, অপশ্যন চি নদী আৰু অপশ্যন ডি সম্প্ৰদায়। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি হিলছ। নেক্সট প্ৰশ্নটো হৈছে কোনটো পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত। অপশ্যন এ নীলাচল পাহাৰ, অপশ্যন বি চিত্ৰাচল পাহাৰ, অপশ্যন চি সন্ধাচল পাহাৰ, অপশ্যন ডি যোগিনী পাহাৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ নীলাচল পাহাৰ। নীলাচল পাহাৰৰ ওপৰত কামাখ্যা মন্দিৰ অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা। অপশ্যন দিয়া হৈছে অপশ্যন এ 3, অপশ্যন বি 4, অপশ্যন চি 5, অপশ্যন ডি 7। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি